পটককৈ বনাব পাৰি, সহজতে বনাব পৰা এটা ৰেচিপি। বনাই খাব, খায়েই বহুতে সৰিয়হ দিয়া তৰকাৰী। তথাপিও মই বেলেগ টাইপৰ বনাওঁ, মানে মই সহজতে বনাওঁ যাতে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ ভাল সকলোৰে। আমাৰো ভাল। ইলানী দাহৰ আন এটা ৰেচিপি লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। টিউশ্যনৰ পৰা আনিলোঁ তাইক, মাছ স্কুলৰ পৰা আহোঁতেই লৈ আহিছিলোঁ, বনোৱা হোৱা নাই। এতিয়া টিউশ্যনৰ পৰা আনি কৰি লৈ পেলাই তাইক থৈ তাই পঢ়িলে, অকণমান ৰেষ্ট লৈ পেলাই পঢ়িলে টিভি চাই আছে। মই এতিয়া বাজিছে 8:30। মই জেকেট খোলাই নাই, এতিয়া খুলিম আৰু বনাবলৈ যাম পাকঘৰত। আৰু তেতিয়া খোলা নাছিলোঁ, মানে ঠাণ্ডা লাগি আছিলে ন, আহিছোঁ ঠাণ্ডা লাগে বহুত, সেইকাৰণে খোলা নাছিলোঁ লগত। এতিয়া খুলিম, খুলি হাত ভৰি ধুই এতিয়া পাকঘৰত যাম। এতিয়া ৰেচিপিটো হ'ল সৰিয়হ দি মাছৰ তৰকাৰী। একে পানী দিয়া তৰকাৰী নহয় আৰু চৰচৰী টাইপৰ। গতিকে ৰেচিপিটো শেষলৈকে চাব। একদম মানে পেনেকিয়াই থকা ৰেচিপি নহয় আৰু বহুত বস্তুৰ প্ৰয়োজন নহয়। যিখিনি বস্তু ঘৰতে সদায় থাকে, আমি ব্যৱহাৰ কৰোঁ, খাওঁ, সেইবোৰ বস্তুৰ সৈতে বনাওঁ। গতিকে বনাই খাব আপোনালোকে। খুব যিবোৰ বস্তু আমি মানে কষ্ট নকৰাকৈ, বিচাৰি নুফুৰাকৈ ঘৰতে থকা বস্তু যেতিয়া বনাব পাৰোঁ, তেতিয়া সেইটো আনন্দও বেলেগ, হয়নে? যেতিয়া আকৌ পইচা খৰচ কৰি কিনিব লগা হয় কিবা এটা বস্তুৰ কাৰণে, এইটো ৰেচিপি খাম বুলি ভাবিছিলোঁ, এইটো বস্তু নাই, তেনেকৈ হ'লে মানে অকণ দিগদাৰ লাগে আৰু। এতিয়া ধৰক সৰিয়হ দিয়া মাছৰ তৰকাৰীখন সেইখনত সৰিয়হটো আমাৰ ঘৰত থাকেই, আৰু মাছটোতো ডেইলি খোৱা যায়, মাছটো আনিব লাগিবই খাবৰ কাৰণে। বাকী যিখিনি বস্তু পিঁয়াজ, আদা, নহৰু, এই গোটেইখিনি বস্তু, এতিয়া বিলাহী ছিজনে আছে, গতিকে বনাবলৈ একেবাৰে সহজ। গতিকে বনাই খাব আপোনালোকে, টেষ্টি হয়। ব'লক কি লাগে গোটেইখিনি দেখাম। মই কাপোৰকেইটা সলকাই লওঁ, কেনেকৈ বনাম আপোনালোকক ক'ম। ষ্টেপ বাই ষ্টেপ চাব, বুজি পাব, আৰু সহজতে বনাব পাৰি, বনাই খাব। গতিকে ব'লক। বেছিকৈ আনিছিলোঁ ভাঙন মাছ, বেছি নহয়, 1/2 কেজি আনিছিলোঁ। এতিয়া মই ইয়াত ভালকৈ ধুই ল'লোঁ, আৰু অলপ ফ্ৰিজত আছে বাকীখিনি। হালধি দি দিছোঁ, তাৰপিছত অকণমান নিমখ দি দিছোঁ, এতিয়া এইখিনি সানি ল'ম। টাৱাত তেল গৰম হৈ গ'ল, এই টাৱাত তেল গৰম, এটা মাছটো ফ্ৰাই কৰিম। মাছ ফ্ৰাই হৈ গ'ল, দেখিছে? একদম ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মই বাকী মছলাখিনি ঠিক কৰি লওঁ, যিখিনি দৰকাৰ দেখাই আছোঁ। লৈছোঁ মই পিঁয়াজ তিনিটা মই তেলতে মিহি কাটি ভাজি ল'ম। নহৰু লৈছোঁ, আদা লৈছোঁ এটুকুৰা, 3টা জলকীয়া, কেঁচা জলকীয়া, শুকান জলকীয়া গুড়ি দিম, আৰু এইফালে বিলাহী 2টা, আৰু এইখিনি সৰিয়হ, বগা সৰিয়হ, তাৰপিছত জালুক জিৰা, আৰু এইফালে ধনিয়া পাত, এইবোৰ থাকিবই। গতিকে দি ল'লোঁ। এতিয়া ইয়াত মই তেজপাত দি পেলাই দি দিলোঁ, তাৰপিছত দিম পিঁয়াজখিনি। এইখনতে বনাম, সৰহকৈ তৰকাৰী নহয়, কাটি দিলোঁ। ইয়াতে মই এটা ইলাচি, এটা এটুকুৰা ডালচেনি, আৰু এটা লং দি দিছিলোঁ। বেছি দিয়া নাই, পিছতহে দিলোঁ, মানে প্ৰথমতে দিবলৈ পাহৰিলোঁ, দেখাবলৈ নহ'লে। এতিয়া পিঁয়াজ ভাজা হৈ গ'ল, দেখিছে? গেছটো কমাই লৈছোঁ, আৰু এতিয়া মই যিখিনি সৰিয়হ, বিলাহী, নহৰু, কেঁচা জলকীয়া পিচি লৈছিলোঁ, এইখিনি দি দিছোঁ। চব একেলগে পিচি লৈছোঁ, এইখিনি দি এতিয়া মই লৰাম ভালকৈ। মানে কেঁচা গোন্ধ নাইকিয়া কৰি ভাজিম, তেনেকুৱাকৈ ভাজিছোঁ, দেখিছেনে? মানে কেঁচা গোন্ধ নাইকিয়া হৈছে, আৰু তেলো বিৰিঙিছে। কিন্তু ইমানখিনি সময়তে মই এতিয়া দি দিম এই শুকান মছলাখিনি, যিখিনি হালধি, নিমখৰ পৰা ধৰি, হালধি দিছোঁ 1/2 চামুচ, যিহেতু তৰকাৰী নহয়। নিমখ দিছোঁ 1/2 চামুচ, মাছ ভাজোঁতে নিমখ অকণমান দিছিলোঁ। তাৰপিছত জিৰা গুড়ি দিছোঁ 1/2 চামুচ, তাৰপিছত জলকীয়া গুড়ি দিছোঁ 1/2 চামুচ, বছ, আৰু একো নিদিওঁ। তাৰপিছত মই এতিয়া এইখিনি গোটেইখিনি লৰাম, শুকাই আহিছে, অকণমান পানী ছটিয়াই দিম। পানী ছটিয়াই ভালকৈ শুকান মছলাখিনি, যিখিনি শুকান গুড়ি, সেইখিনি ভালকৈ ভাজি ল'ম, অকণমান পানী ছটিয়াই দিম। এইখিনি আদা নহৰু পিছা জাৰটোৰ পানী, এতিয়া আৰু অলপ সময় ভাজিম। এনেকৈ পানী ছটিয়াই অলপ সময় মছলাখিনি ভাজি ল'ম। তাৰপিছত
গৰম পানী দি পেলাই উতল আহিলে মাছখিনি দি দিম গেছটো কমোৱা হৈছে অকণ বেছিকৈ দি লওঁ পানী ছটিয়াই দিছিলোঁ যে নাইকিয়া হ'ল দেখিছেনে এতিয়া মই গৰম পানী দি দিম ভালকৈ ভাজা হৈ গ'ল কেঁচা গোন্ধ নাইকিয়া হৈ গ'ল গেছটো কমোৱা হৈ আছে ধুয়ে পাৰিছে আৰু তেল বিৰিঙিছে কাষে কাষে এতিয়া মই গৰম পানী দি দিম এইফালে গৰম পানী গৰমাই আছোঁ এইখিনি ভালকৈ অকণমানকৈ উতলিলে মাছ দি দিম তৰকাৰী উতলি গ'ল এতিয়া মই মাছ দি দিম ইয়াত এতিয়া পূৰা গ্ৰেভি হোৱালৈ এইখিনি উতলাম তাৰপিছত নমাবৰ সময়ত ধনিয়া পাত দি দিম বাছ তৰকাৰী ৰেডি সৰিয়হ দিয়া মাছৰ জোল ৰেডি হ'ব তৰকাৰী হৈ গ'ল মই বাঢ়ি পেলাই দেখাম সৰিয়হ দিয়া মাছৰ তৰকাৰী বাঢ়িলোঁ দেখিছে পটককৈ বনাব পাৰি সহজতে বনাব পৰা এটা ৰেচিপি বনাই খাব খায়েই বহুতে সৰিয়হ দিয়া তৰকাৰী তথাপিও মই বেলেগ টাইপৰ বনাওঁ মানে মই সহজতে বনাওঁ যাতে বেছি সময় নলয় আধা ঘণ্টাত হৈ যায় বনাই গোটেইখিনি বস্তু ৰেডি কৰি বনাই কৰি হৈ যায় গতিকে বনাই খাব ৰেচিপিটো বনাই খাব আপোনালোকে ভাল পাব খাই নিশ্চয় সৰিয়হ আৰু মাছ দি সকলোৱে খায় গতিকে খাই চাব ভাল পাব নিশ্চয় আৰু মোৰ তৰিকাটো হ'ল একেবাৰে ইনষ্টেণ্ট মানে সহজত পটককৈ বনাব পৰা বস্তু মানে পটককৈ যিখিনি বস্তু আছে ঘৰত সেইখিনিয়ে বনাব পৰা গতিকে বনাই খাব আৰু ৰেচিপিটো ভাল পাইছে যদি লাইক এটা কৰি দিব আৰু যিসকল নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ ভিডিঅ'টো সামৰোঁ আকৌ এটা নতুন ব্লগ বা ভিডিঅ'ৰ সৈতে ৰেচিপিৰ সৈতে আপোনালোকৰ সন্মুখলৈ